বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আজি মই আপোনালোকক দেখম ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধিক্ষেত্ৰ ইয়াৰ আগৰবাৰ আহোঁতে মই ভূপেন হাজৰিকাদেৱৰ সমাধিক্ষেত্ৰ চাব পৰা নাছিলোঁ কাৰণ তালা মৰা আছিলে কিন্তু বাহিৰৰ পৰাই মই দেখুৱাই গৈছিলোঁ সেইকাৰণে আজি দেখাব আহিলোঁ ইয়াত প্ৰৱেশ কৰিলোঁ ইয়াত কিছুমান নিয়ম নীতি দিয়া হৈছে যে ইয়াত বৃহস্পতিবাৰে বন্ধ আছে 2টা বজালৈ খোলা থাকে এইবিলাক আৰু ইয়াত সাইন কৰিব লাগে তাত যাওঁতে আৰু ময়ো সাইনটো কৰিলোঁ তেনেকৈয়ে আৰু তাত যাবৰ কাৰণে সাজু হ'লোঁ কিন্তু এইফালে পুলিচ এটাই মানে চাই আছে মই ভিডিঅ' কৰি আছোঁ বুলি গম পাইছে আৰু ভাবিছে আৰু ভিডিঅ' কৰিছে মোক অলপমান মই এটিটিউড দেখাওঁ বুলি অলপ এটিটিউডটো দেখালে আৰু তেওঁ সাইন কৰি অহাৰ পাছত ইয়াত সোমোৱাৰ পাছত ইমান ধুনীয়া মানে পৰিৱেশটো ধুনীয়া চাফ চিকুণ হৈ থকা হৈছে ইমান ধুনীয়া লাগে মানে একদম ভাল লাগি যায় তাত আমি চেণ্ডেল শুলকালোঁ মোৰ লগত মা গৈছে মায়ে আৰু মই চেণ্ডেল শুলকালোঁ আৰু ভূপেন হাজৰিকাদেৱৰ সমাধিক্ষেত্ৰ চাবৰ কাৰণে আহিলোঁ এইটো তেওঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ধুনীয়াকৈ তেওঁৰ প্ৰতিমূৰ্তিটো দি থৈ দিয়া আছে পিছে ময়ো এপাক আহিলোঁ তেওঁৰ প্ৰতিমূৰ্তিটোৰ ওচৰত আৰু চেণ্ডেল পিন্ধি যোৱা নাই আপোনালোকে দেখিছে এইটো জয়া 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 তুমি খুবা আমি আগবাঢ়িলোঁ সমাধিত জোতা পিন্ধি প্ৰৱেশ নকৰিব মানে নিষেধ জোতা পিন্ধিনো কোন যাব আৰু সমাধিত আমি আগতে শুলকাই থৈ আহিছোঁ ধুনীয়া আছে ইফালেও মানে পানী চানী পৰি থাকে তাৰপাছত ধুনীয়া ফুল আছে নাৰ্জী ফুল আছে তাৰপাছত এইবিলাক ৰঙা বগা ফুলো আছে সেইবিলাক বাকি নাজানো সমাধিত বহা নিষেধ কাৰণ সমাধিটোত মানে এটা আমি সন্মান জনাওঁ তাত বহিলে মানে সন্মানটো নোহোৱা হৈ যাব আৰু সেইকাৰণে মানে বহাটো নিষেধ কৰিছে ৰঙা বেঙুনীয়া কল বগা এই ফুলকেইটা ইমান ধুনীয়া লাগিছে কিন্তু নামটো নাজানো সেইফালে মায়ে চেলফি উঠি আছে মানে ফুলবিলাকৰ লগত ইমান ধুনীয়া দৃশ্য যিহেতু আপোনালোকে আহিব পাৰে কেতিয়াবা আৰু এই পানীটো ক'ৰ পৰা আহিছে আৰু এই পানীটোৰ মাত কেনেকুৱা আপোনালোকে নিজে শুনি লওক এবাৰ মাতটো পানী কিমান ভয়ানক এই পানীটো কিন্তু স্পৰ্শ কৰাটো নিষেধ বুলি তাত লিখি থৈ দিয়া আছে মানে পানীটো স্পৰ্শ কৰিলে কিবা হৈ যাব পাৰে মানে যিমান যিহেতু ধাৰ যিহেতু সেইকাৰণে তেনেকৈ আৰু ওপৰলৈ উঠি আমি গৈ থাকিলোঁ কিনো আছে চাওঁ বুলি বহুতে নাযায় বাৰু হ'লেও আমি গ'লোঁ আৰু এইফালে দুখন দৰ্জা দেখিলোঁ একফালে আছে প্ৰৱেশ আৰু প্ৰৱেশ পালেৰে আমি সোমাই গ'লোঁ তাৰপাছত আমি চালোঁ কিনো আছে বুলি সোমোৱাৰ লগে লগে এনেকুৱা দৃশ্য দেখিলোঁ যেন আমি মোহিত হৈ গ'লোঁ আপোনালোকেও দৃশ্যটো দেখি চাগে মোহিত হৈ গৈছে সকলোফালে ভূপেন হাজৰিকাদেৱে ক'ত কি কৰি ফুৰিছিলে ক'ত গৈছিলে কাৰ লগত কাক লগ পাইছিলে জীৱনত সেই সকলোবোৰ ফটো সংৰক্ষণ কৰি থৈ দিয়া আছে ইয়াত তাৰ পাছত দেখিলোঁ যে একফালে চকী পাৰি থোৱা আছে আৰু একফালে টিভিত ভূপেন হাজৰিকাদেৱৰ গীত লগাই থোৱা আছে কোনোবাই বহি কিনে ইচ্ছা কৰিলে চাবও পাৰে আৰু চাইও থাকিব পাৰে তাৰপাছত আহি কিনে এখন শৰাই দেখিলোঁ তাত লিখি থোৱা আছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি নামত তেখেতৰ ভক্ত ভাৰত ৰত্ন পোৱা অসমৰ গৌৰৱ ইমান কেইটা যে তাল্লা আছে গমে পোৱা নাছিলোঁ দ্বিতীয় তাল্লাটো উঠি গ'লোঁ দ্বিতীয় তাল্লাটো উঠি আহি পেলাই দেখিলোঁ যে এই তাল্লাটোতো একদম সকলো ফালে তেখেতৰেই সকলো ধুনীয়া ফটোবিলাক সংৰক্ষণ কৰি থৈ দিয়া আছে ধুনীয়া লাগে যেতিয়া মানে ষ্টেপৰ পৰা উঠি যাই কিনে তেখেতৰ ফটোৱে দেখিছোঁ ভাল লাগিছে আৰু এইবোৰ চাই আপোনালোকে আহিব পাৰিব ধুনীয়াকৈ কোনোবাই হয়তো ফটোবিলাক ইয়াতে গিফ্টটো দিছে হয়তো আৰু ধুনীয়াকৈ সজাই থোৱা আছে ইয়াত আৰু ধুনীয়া চাফ চিকুণ কৰি ৰাখে দেই তাৰপিছত আমি তৃতীয় তাল্লাটোত গ'লোঁ আৰু তৃতীয় তাল্লাটোত আহি কিনে দেখিলোঁ যে তেখেতৰ পিন্ধা এযোৰ জোতা তাৰপাছত তেখেতে পিন্ধাই এযোৰ পোচাকো আছে ইয়াত এই পোচাকযোৰ তেখেতে মানে পিন্ধা আৰু তেখেতৰ লগত জড়িতয়ে চাগে কিবা কিবি বহুত বস্তু আছে এইবিলাক তেখেতৰ লগত জড়িত কিন্তু ইয়াত লিখি থোৱা নাই মানে লিখি থ'লে আৰু গম পালোঁ হয় আৰু কোনোবাই আৰ্ট কৰিও দিছে ধুনীয়াকৈ মানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে দিছে ইয়াত আৰ্ট কৰি কিনে আমাৰ নিচিনা মানুহে চাগে আৰ্ট কৰি দিব পাৰে আপোনালোকেও ইচ্ছা কৰিলে দিব পাৰিব ধুনীয়াকৈ পাতত আঁকিছে ভাল লাগিছে আৰু বয়োজ্যেষ্ঠ মানুহৰ কাৰণে মানে লিফ্ট আছে আৰু বিশেষভাৱে সক্ষম লোকৰ কাৰণে মানে লিফ্ট আছে ইয়াত ধুনীয়াকৈ তাৰপাছত আমি তলত আহিলোঁ নামি কিনে চালোঁ
কিনো আছে ইয়াত ভূপেন হাজৰিকাদেৱৰ ধুনীয়াকৈ মানে চাকি বন্তি জ্বলাব পাৰি ধূপ ধূনা লৈ আহিলে, কিন্তু মোৰ ভাগ্য ভাল, নাজানিছিলোঁ, কিন্তু তাতে ধূপ আছিলে আৰু চাকি দিবৰ কাৰণে মই গ'লোঁ তাত। মই তাত চাকি অকাৰ জ্বলাই তেখেতৰ যাতে আত্মাই শান্তি পায় তাৰ কামনা কৰি কিনে আহিলোঁ। তাৰপিছত তলৰ এইখিনিত চাবৰ কাৰণে কিনো আছে, ইয়াত আছে অসম সাংস্কৃতিক মহাসংগ্ৰাম, এইফালে আছে অসমৰ লোকনৃত্য, ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, তাৰ পাছত আছে বিষ্ণু ৰাভা সংগীত, বিহু নৃত্য, ৰবীন্দ্ৰ সংগীত। সংস্কৃতিটো মানে ইয়াত ৰাখি থৈছে ধুনীয়াকৈ, আৰু সেইকাৰণে অসম সাংস্কৃতিক মহাসংগ্ৰাম বুলি লিখি থৈছে। আৰু ইয়াতে ধুনীয়া, তাৰ পাছতে এই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড দেখিছোঁ, ইয়াতে মানে লাইন মাৰবা ব্যৱস্থাটোও আছে। আৰু এই দৃশ্যটো কিন্তু ভাল লাগছে, কিন্তু মই য'ত থিয় আছোঁ বহুত পানী বসছি, ফটো উঠবা পাৰি ধুনীয়া, ভাল লাগে দেই এইবোৰ চাই। তাৰ পাছত দেখিলোঁ ফুলবোৰ ইমান ধুনীয়া লাগে, বহুত ভাল পাওঁ ফুল। ৰাস্তাৰ কাষত যদি পৰি থাকে তেতিয়াও ফুলবিলাক বুটালি লৈ আহোঁ, কোনোবাই ছিঙি পালে পেলাই দিলেও বেয়া লাগে, ভাল পাওঁ ফুল। সেয়ে ভাল পোৱা বস্তুটো ছিঙিবলৈ বেয়া লাগে, ভাল পোৱা বস্তুটো সযতনে ৰাখিব বিচাৰোঁ, টানি আজুৰি আনিব নিবিচাৰোঁ। আজিলৈ বাই, অন্য এটা ভিডিঅ'ত লগ পোৱা আশাৰে, লাভ ইউ অল।